নাই আহিছোঁ গুৱাহাটীলৈ বুলি যদি আমাৰ ভাল পোৱা সঁচা হয় উভতি আহিম তোমাক বিয়া কৰাবলৈ যদিহে উভতি নাহোঁ তোমাৰ দেউতাৰে যাকে পচন্দ কৰি দিয়ে তুমি তাৰে তোমাক বিয়া হৈ যাবা তই মোক এতিয়া গৰ্বৰে কৰিব বিচাৰিছ গুৱাহাটীলৈ পলাই যাব বিচাৰিছ মাশাআল্লাহ সুবহানাল্লাহ আল্লাহ মাশাআল্লাহ মোক কি কৰিব বিচাৰিছ চাইয়া কোন আছে চাইয়া মই কাম ধৰি কৈছোঁ মই নাযাওঁ কলৈকো নাযাওঁ হ'ল সঁচা হে সাথ মনে মনে থাকা না তোমাক আজিয়ে বিয়া পাতিম মনে মনে থাকা তোমাক ব'লা আজিয়ে বিয়া পাতিম ব'লা মই এতিয়াই বিয়া পাতিম সঁচাকৈ কৈছোঁ তুমি এতিয়াই ব'লা খালি এটা কথা মনত ৰাখিবা ঘৰত নিজক মুছলমান বুলি চিনাকি নিদিবা বাকী যিখিনি হয় মই মেনেজ কৰি ল'ম আৰু ব'লা এতিয়া ব'লা Few moments later. দেউতা তই একো গুৱাহাটী যাম বুলি কৈ উভতি আহিলি দে মানে লৈ আহিলোঁ দেউতা আজি মই কিনো মানে কোন কৰি আছ কি ক'ব চিধাকৈ কয় আকৌ মানে লৈ আহিলোঁ দেউতা একেবাৰে লৈ আহিলোঁ দেউতা তই লৈ আনিলে মানে টেবুল ফেনখনহে লৈ অনা কথা কৈ আছ ৰচোন আগফালে টেবুলখন ঐ এখেত কোন ঐ কি কৰিব ওলাইছে তেজ খোৱা মিনতি তোৰ ভিতৰে কি কৰিব ওলাইছে চাইয়া সোনকালে মানে মা এই কাজি লৈ আহিলোঁ লগতে হে ৰাম 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 কি কথা ক'ত মৰমৰ এতিয়া ৰাম 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 ঐ তই যে এই কেনেকুৱা লৈ আহিছ হে তুমি যে এনেকুৱা গুচি আহিছা তোমাৰ ঘৰত কথাটো গম পায়নে হে কোন জেগা তই তোমাৰ ঘৰ মানে মোৰ ইছলামপুৰ ইছলামপুৰ পাৰ হৈ সোণাপুৰ ঘৰ সেইটোৱে হৈছে ইছলামপুৰ পাৰ হৈ সোণাপুৰ ঘৰ তোমালোকৰ ঘৰত কোন কেনেকৈ আছে কোৱাচোন অলপ মানে আমাৰ ঘৰত আপা আৰু মই আছো নহয় আমাৰ আবা বাবা আছে বুলি সেয়েহে কৈছে আমাৰ বাবা আছে কি নাম আৰু কি মানুহৰ ছোৱালী সুধা আগতে ৰাম 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 নামটো কি হয় নামটো কি তোমাৰ বেগম জান সেয়া মই জানিছো কিবা এটা গণ্ডগোল আছে বুলি ঐ দেখিছা তই কি মাল ভৰাই দিলি ঘৰত মই জানিছিলো এইটো মাল নহয় দেউতা এইটো বেগম জান হে এই তেজ দিয়ে নহয় তই মুছলমান ছোৱালী এজনী ঘৰত ভৰাই আনিলি চি ৰাম 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 হ'ব দেউতা মই কিদৰে ডাঙৰ ভুল কৰিলোঁ কোনো বাংলাদেশৰ পৰা পলাই অনা ছোৱালীটো নহয় আমাৰ লগতে একেলগে ধূলি বালি খোৱা ছোৱালী এজনীহে বিয়া কৰাবলৈ ওলাইছোঁ দেউতা সেই মূৰ্খ সমাজে আমাক কি বুলি ক'ব হা সমাজে আমাক নাহাঁহিব হা বাদ দিয়কহে এনেকুৱা সমাজ যি সমাজৰ কোনো অস্তিত্ব নাই কুকুৰা পুহিলে সমাজৰ পৰা বহিষ্কাৰ কৰিব পাৰে তেনেকুৱা সমাজ কিয় লাগে আমাক মোক সমাজৰ পৰা একো নালাগে মোক আপোনালোকৰ দুজনৰ আশীৰ্বাদহে লাগে তথাপিও মুছলমান ছোৱালী এজনী বাৰু মা আপোনাক ইছলাম কৰিয়ে ঈদৰ প্ৰথম মিঠাইটো আপোনাক নাজাইছে জানো আব্দুল্লাহ যে গাখীৰ নিদিলে আমাৰ ঘৰত চায়ে বন্ধ সৰুৰে পৰা একেখন গাঁৱত থাকি সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হৈ ধৰ্মৰ নামত ভাগ ভাগ হওঁ আমি
অসমীয়া সমাজৰ অস্তিত্বটো ক'ত থাকিব? মা আৰু দেউতা কোৱাচোন তোমালোকে দুজনে। কথাটো পিছে মিছা নহয়, বিয়াখন আমাৰ নিয়মতে পাতিব লাগিব। কৈ দিছো। হ'ব 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 চব হ'ব হা। মই দিনেশহঁতৰ লগত কথাটো আলোচনা কৰি আহোঁ। বাকী আৰু বিয়াখনৰ আয়োজন কৰাটোহে ন। এটা সৰুকৈ এটা ভিডিঅ' দিছোঁ, কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰক। চ' চবকে থেংক ইউ, বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।